মই ঠাইলৈ গৈ আছোঁ আৰু মই এতিয়া য'ত যাম আপোনালোকক দেখুৱাই দিম। আপোনালোকে গম পাব ক'ত যাম ক'ত নাযাম। এইফালে মই আপোনালোকক দেখুৱাই আছোঁ। য'ত আৰু এটা আছে সেইফালে যা আমাৰ বতাহ। এতিয়া গৈ আছোঁ, চাই থাকক। দুটা গৈ আছোঁ, চাইকেল মাৰি মাৰি যাই আছোঁ। চাওক দুটা আমি এতিয়া ক'ত যাম? এই বদল যাম। ডাইৰেক্ট এটা পৰত যাম আমি। আমাৰ ভূপেশ ছাৰ আছে না, এই ভূপেশ ছাৰৰ ঘৰৰ ওচৰত যাম। ঠিক আছে, দেখুৱাই আছোঁ, আপোনালোকে চাব। আহি মাছ পালোহি। হেল্ল' খেল চাক যাই আছোঁ, গৈ পোৱাই নাই। মই ক'ত আহিছোঁ, ক'ত যাম, ক'ত গৈ আছোঁ মই আপোনালোকক কম এতিয়া। মই মানে মিস্ত্ৰী কাম কৰোঁ, য'ত আমাৰ কি জেগাৰ নাম আছে হিৰাকাটাত যাম। তাতে এটা কাম চাবলৈ মাতিছে, সেইবাবে কামটো চাবৰ কাৰণে গৈ আছোঁ আমি দুজনে। যদি কামটো হৈ যায় তেতিয়াহ'লে কালিৰ পৰাই কাম কৰিব লাগিব, তাতে কাম কৰিম। সেইবাবে আজি কাম চাব গৈ আছোঁ আৰু ভাল ভাল জেগা দেখাম আৰু ভাল ভাল জেগা দেখুৱাম গাঁৱত। আমি ভাই গাঁৱলীয়া ল'ৰা হয়, সেইবাবে গাঁৱলীয়া ভিডিঅ'বোৰ দি থাকিম। তাক ধুনীয়াকৈ চাইকেল মাৰি মাৰি গৈ আছে। আমাৰ তাত চাইকেলখন হ'লে বেলেগ একো নালাগে আৰু। চাইকেলখনত না তেল লাগে না কিবা লাগে, একো নালাগে। খালি চাইকেলখন মূৰত এবাৰ ভাল কৰি ল'লে হ'ল আৰু বিন্দাছ চলি থাকিব। গাঁৱলীয়া কাঠ ক'ত কি হৈছে কি হোৱা নাই আপোনালোকে চব গম পাই থাকিব। আমি ঘৰত থাকিম। Besok kami ayah datang masuk Bible dan itu